হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভালেই চাগে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এঠাইলৈ যাইছোঁ, চুলি স্মুথিং কৰিব যাম। কেৰাটিন ট্ৰিটমেণ্টটো, চুলি বহুত সৰি থাকে তো তাৰ কাৰণে কেৰাটিন ট্ৰিটমেণ্টটো কৰি আহোঁ। আৰু এতিয়া মই গাড়ী ৰখি আছোঁ। মই মামীৰ লগত যাম। মামী জালুকবাৰীত আছে, মই ইয়াৰ পৰা জালুকবাৰীলৈকে যাই লওঁ, তাৰপিছত দেখাই আছোঁ, চাই থাকক। তো ফ্ৰেণ্ডছ, মই জালুকবাৰী আহি পালোঁ আৰু মামী ইয়াতে ৰখি আছে। তো এতিয়া মই যাই আছোঁ। এতিয়া আমি মালিগাঁৱত গৈ আছোঁ আৰু ইয়াৰ মামীক লগ পালোঁ আৰু তাত যাই দেখাই আছোঁ। তো ঠিক আছে, চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, ফাইনেলি পাৰ্লাৰ আহি পালোঁ। মই দেখাই আছোঁ আপোনালোক পাৰ্লাৰখন। তো আমি এতিয়া আহি পালোঁ আৰু আমি অলপ টাইম ফুৰিব দিছে আমাক। चाह पहले चार बोल पेपर काटते रहो ये तो कल लगाए थे ना काट लगे 1 2 3 4 तो फ्रेंड्स आजिर कारणे হৈ গল আকৌ পৰহি আহিব লাগিব পৰহি স্পা কৰিব ৰাতিপুৱা আহিছিলোঁ আৰু এতিয়া গধূলি হৈ গল তো এতিয়া যাও ঘৰত তো এতিয়া ঘৰত যাইছোঁ মাৰ হ'ল কাম আৰু ঘৰ পোৱাতে অলপ দেৰি লাগিব ৰাতিপুৱা আহিছিলোঁ সোনকালে আৰু এতিয়া গধূলি হৈ গ'ল চুলিবিলাক বহুত ড্ৰাই হৈ গৈছিল আৰু বহুত সৰি থাকে তো তাৰ কাৰণে কেৰাটিন ট্ৰিটমেণ্টটো কৰিলোঁ আৰু লগতে স্মুথিংটো কৰি দিলোঁ তো আকৌ পৰহি আহিব লাগিব পৰহি স্পা কৰিবৰ কাৰণে তো ঠিক আছে এতিয়া আমি ঘৰত যাইছোঁ আমি ওলালোঁ এতিয়া কিবা অলপ খাই লওঁ দিনটোতো একোৱেই খোৱা নহ'ল আৰু ঘৰ পাওঁতে যিহেতু ৰাতি হ'ব সেইকাৰণে কিবা খাই লোৱাই ভাল তো মই জাষ্ট ঘৰ আহি পালোঁ আৰু ফ্ৰেছ হৈ ল'লোঁ তাৰপিছত
কালি থাকি পৰহিটো আকৌ যাবই লাগিব স্পা কৰিব। তো আজি বাৰু নিজৰ ইচ্ছামতে থাকিব নোৱাৰিম, কাৰণ পৰহিৰ পৰাহে পাৰিম। তো ঠিক আছে, আজি আকৌ ভিডিঅ' নবনাওঁ, তো পৰহি দেখাই আছোঁ আপোনালোকক। তো ঠিক আছে, ভিডিঅ'টো চাই থাকিব। তো ফ্ৰেণ্ডছ, আজি আছে নেক্সট ডে আৰু মই এতিয়া যাই আছোঁ স্পা কৰিব। আৰু মই এতিয়া ঘৰৰ পৰা ওলালোঁ। সেইদিনা নিচিনাকৈ মই আজি জালুকবাৰীলৈকে যাম। মামী তাতে ৰখি আছে। তো ঠিক আছে, তাত গৈ ভিডিঅ'টো কৰি আছোঁ, তো চাই থাকিব। তো ফ্ৰেণ্ডছ, আমি এতিয়া পাৰ্লাৰ আহি পালোঁ আৰু এতিয়া গৈ আছোঁ পাৰ্লাৰলৈ। চাই আছোঁ লিষ্টত যাবি না কি? ফোন কৰিছোঁ পিটিক। আমি হেয়াৰ ৱাছ আছিলে যে এতিয়া অলপ মালিগাঁৱত বজাৰ আছে, তো বজাৰখিনি কৰি লওঁ, তাৰপিছত ঘৰত যাইছোঁ, যিহেতু বিয়া আহিছে তাৰ কাৰণে। তো ফ্ৰেণ্ডছ, আমি কিবা খাব সোমালোঁ, কিবা খাই লওঁ, তাৰপিছত মালিগাঁৱত বজাৰ আছে, তো সেইখিনি কৰি ল'ম, তাৰপিছত ঘৰত যাম। তো ফ্ৰেণ্ডছ, এতিয়া মই ঘৰ আহি পালোঁ আৰু তেতিয়া ভিডিঅ' কৰা নহ'ল, কাৰণ বহুত মানুহ আছিল তাত। তো ভিডিঅ'টো আজি মই ইয়াতে ষ্টপ কৰোঁ। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে যিসকল মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। তেন্তে আজিলৈ আহোঁ, বাই।